ৰাতিপুৱা খিৰিকীখন খুলি দিওঁতেই বগেনভিলিয়াৰ ফুলগিপা দেখি অলপো দেৰি নকৰি তললৈ গ'লোঁ। যিমানগিপা ফুল ছিঙিব পাৰোঁ ছিঙি বাস্কেটত ভৰাই ল'লোঁ। ৰাতিপুৱা মোৰ উঠাৰ সময় হৈছে 5টা। উঠিয়ে ঘৰৰ তলত যি যি কাম থাকে সকলো কৰি লওঁ। যেনে ৰাতিপুৱা উঠিয়ে ঘৰৰ তলত খোজ কঢ়া, ফুলৰ গছৰ গুৰি খুচৰি সাৰ পানী দিয়া, তলত থকা ডাষ্টবিনত জাবৰ পেলোৱা, সজাবলৈ ফুল ছিঙা, এই সকলোবোৰ। আমাৰ ঘৰৰ গ্ৰাউণ্ড ফ্ল'ৰটো হৈছে গেষ্ট হাউচ। গতিকে মানুহখিনি শুই থাকোঁতে যিমান ফ্ৰীলি কাম কৰিব পাৰোঁ, উঠিলে সেই ফ্ৰীটো নাপাওঁ। ইমান দেৰি মই গছৰ কৰ্দৈ কেইটামান চাটনি খাবলৈ পাৰি ল'লোঁ আৰু মানি প্লাণ্টৰ আগ কেইটামানো কাটি ল'লোঁ। ওপৰলৈ আহি ধূলি লাগি থকা মানি প্লাণ্টৰ আগবিলাক ধুই থ'লোঁ। ৰাতিপুৱাৰ চাহকাপ লৈ বাহিৰত 20-25 মিনিট সময় বহোঁ। এইখিনি সময় মই নিজৰ কাৰণে ৰাখোঁৱেই। এইখিনি সময় মই একেবাৰে অকলশৰীয়াকৈ থাকি ভাল পাওঁ। যেতিয়া আৰু কামত ধৰিম, বহি থকাৰ একেবাৰে সময় নাথাকে। ঘৰৰ কাম কৰিবলৈ ভিতৰলৈ আহিলোঁ। শোৱা বিচনাকেইখন ঠিক কৰা, বিচনাত পৰা বেড কভাৰবিলাক ফিট হৈ নাথাকিলে মনটো অশান্তি লাগি থাকে। মই যেতিয়া বেড কভাৰ পাৰোঁ, যিমান পাৰোঁ টানি টানি ফিট কৰিবলৈ চেষ্টা কৰোঁ। ফিট হৈ থাকিলে বিচনাখনৰ লগতে ৰুমটোও দেখিবলৈ ভাল দেখায়। ৰুমটোত থকা ফাৰ্নিচাৰ আৰু ডেক'ৰেটিভ আইটেমৰ ওপৰত পৰি থকা ধূলিবোৰ চাফা কৰিলোঁ। ধূলিবোৰ সদায়ে চফা কৰা এটা নিয়মতে পৰিণত হ'ল। তথাপিও পাতল এটা ধূলিৰ আৱৰণ প্ৰত্যেক দিনা থাকেই। আগতে আইতাই আমাক সদায় কয়, ঘৰ দুৱাৰ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে সংসাৰখনত সুখ শান্তি আহে আৰু চিন্তাধাৰাবোৰ সুস্থ হয়। কথাবিলাক কিন্তু মিছাও নহয়। ঘৰখন যদি পৰিপাটি হৈ নাথাকে, জেগাৰ বস্তু যদি জেগাত পোৱা নাযায়, সেই সময়খিনিত কিমান অশান্তি আৰু চিঞৰ বাখৰ হয়। আইতাই অকল ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি ৰাখিবলৈকে শিকোৱা নাছিলে। ৰাতিপুৱাৰ কামবিলাক সোনকালে শেষ কৰি গা ধুই পৰিষ্কাৰ হৈ ভগৱানৰ ওচৰত ধূপ চাকি দিবলৈও শিকাইছিলে। আইতাৰ ঘৰলৈ গ'লেই বাৰে বাৰে এইবিলাক কথা শিকাই থাকে বাবে আমাৰ খুব খং উঠিছিলে। কিন্তু বিয়াৰ পাছত সেই কথাৰ মূল্য খুব বুজি পাইছোঁ। কথা পাতি পাতি মই বহুতবোৰ কাম কৰিলোঁ। আচলতে বস্তুবোৰ সজাবলৈ যিমান ভাল লাগে, সেইবোৰ চাফা কৰোঁতেও কিন্তু এটা ডাঙৰ কাম হয়। আচলতে আমি নিজকে গা পা ধুই ক্ৰীম সানি যেনেকৈ ভালকৈ ৰাখোঁ, সজোৱা বস্তুবোৰৰ ক্ষেত্ৰতো একেই কথা। পাতলকৈ ৰ'দটো ওলোৱা দেখি ব্লেংকেটবোৰ ৰ'দত দি দিলোঁ। ৰ'দত দিয়া ব্লেংকেটবোৰ গৰম গৰম হৈ থাকোঁতেই গাত ল'লে বৰ আৰাম লাগে। মই ব্ৰেকফাষ্ট বনাবলৈ লৰালৰিকৈ কিটচেনলৈ আহিলোঁ। বুটৰ দালিখন বনোৱা হৈ গ'ল। লুচি মঠি বেলি লৈছোঁ। ছোৱালীৰ এতিয়া স্কুল বন্ধ। ফেব্ৰুৱাৰীত তাই মেট্ৰিক এক্সাম। তাই NCC আছে। NCCৰ থিয়ৰী আৰু প্ৰেক্টিকেলৰ দুইটা এক্সাম আজি আছে। এক্সামৰ চেণ্টাৰ বেলেগ এখন স্কুলত পৰিছে। এক্সাম শেষ হওঁতে 3টামান বাজিব। সেয়ে মই টিফিনত এগ ফ্ৰাইড ৰাইচ কৰি দিছোঁ। স্কুল বাছ অহাৰ সময় হোৱাত দেউতাকে থ'বলৈ গৈছে। আপোনালোকৰ লগত কথা পাতি পাতি এটা এটাকৈ কামো শেষ কৰি গৈছোঁ। ব্ৰেকফাষ্টৰ গোটেই বাচনবোৰ ধুবলৈ উলিয়াই ল'লোঁ। লগতে কুকাৰ, চচপেন এইবোৰ বাচনো ধুই পেলালোঁ। বাচন ধোৱাৰ পাছত টাইলছত পৰি থকা পানীবোৰ শুকানকৈ মুচি পেলালোঁ। ভালদৰে মুচি নিদিলে টাইলছত এটা পানীৰ দাগ ৰৈ যায়। ব্ৰেকফাষ্ট কৰাৰ পাছত ৰাতিপুৱাৰ এটা ডাঙৰ কাম শেষ হৈ যায়। সকলো কামৰ শেষত ফেনাইলৰ পানী দি ৰুমবোৰ মুচি দিলোঁ। গাটো ধুই 1:30 বজাৰ লগে লগে টেবুলত প্লেট লগাই দিলোঁ। আজি দুপৰীয়া ভাত বনোৱা কামৰ পৰা ৰেহাই পাইছোঁ, কিয়নো হাজবেণ্ডৰ মাহীয়েকৰ ল'ৰা আহিছে। সি নেহু ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ কৰি আছে। লাঞ্চ কৰি উঠিয়ে 3টা বজাত উৰিষ্যালৈ যাবলৈ ট্ৰেইন আছে। ইউনিভাৰ্চিটিতে মাষ্টাৰ্ছ কৰি থকা বহুতকেইটা ফ্ৰেণ্ডৰ লগত একেলগ হৈ যাব। সি খাই ভাল পাব বুলি হাজবেণ্ডে চিকেন বিৰিয়ানী আৰু লগত পনীৰৰ কাৰী এখন অনোৱালে। লগত অহা ৰাইতাবোৰ বেছি টেঙা হয় বাবে ঘৰতে থকা দৈ আৰু তিয়ঁহ দি মই অলপ মিঠা দি ৰাইতা বনালোঁ। লগতে বনালোঁ নৰসিংহ পাত দি পকৰি আৰু পাপৰ। খোৱাৰ আগে আগে পকৰি বনালোঁ। টেবুলত গোটেইবোৰ বস্তু সজাই এইবাৰ খাবলৈ মাতিলোঁ। হাজবেণ্ড আৰু মই পাছত খাবলৈ বহিম।
ভাত খোৱাৰ পাছত বিচনাত মই অলপ সময় জিৰাইছিলোঁ। 4টা বজাৰ আগে আগে মোৰ উঠিব লগা হয়েই, কাৰণ মোৰ ওচৰত টিউচন ল'বলৈ ল'ৰা ছোৱালী কেইটামান আহে। আগতে মই কিডজি স্কুলত 13 ইয়াৰ কাম কৰিছিলোঁ, কিন্তু ছোৱালী 10 পোৱাৰ লগে লগে স্কুল এৰিলোঁ। সেই সময়ত টিউচনো আবেলি 4টা বজাৰ পৰা 3টা বেটছ আছিল। এতিয়া 4টামানহে ষ্টুডেণ্ট ৰাখিছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, ইমানতে সামৰিছোঁ।